ৰাতি যিটো বলিয়া ধুমুহা বুলি ক'ব লাগিব, এই বছৰৰ যিটো ধুমুহাত যোৱাকালি যিটো ক্ষতিগ্ৰস্ত হৈছে, মই এতিয়া বৰ্তমান মই অনুসন্ধান কৰি পোৱা মতে যথেষ্ট মানুহৰ তেনেকৈ ঘৰ ভাঙিছে, তামোল গছ ভাঙিছে। লগতে আজি ইয়াত আহি দেখিছোঁ আমাৰ এই সুমেশ দৈমাৰীৰ ঘৰত যিটো কিবা তাৰ তেখেতৰ বাহনে সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই দেখি মই অলপ দুখ লাগিছে। আৰু সেইটোৱে ক'ব লাগিব, যোৱাকালি যিটো ধুমুহা অকল এই বালিগৰা বুলি নহয়, মোৰ গোটেই চমকং অঞ্চলতে প্ৰায় মানে ক্ষতিগ্ৰস্ত হৈছে বুলি মই যিটো এতিয়া ফোনৰ যোগে যিটো মই খবৰ পাইছোঁ, সেইকাৰণে মই এতিয়া ৰাইজৰ ওচৰলৈ যাম আৰু জিঅ' টেগিং যিটো কাম আমাৰ চাৰ্কল অফিচৰ পৰা যিটো নিৰ্দেশনা, এই নিৰ্দেশনাৰ মতে মই এই জিঅ' টেগিং কামটো বৰ্তমান মই কৰি আছোঁ। এতিয়া মই গম পোৱা মতে আমাৰ এই প্ৰায় 6খনমান গাঁৱত মই গম পাইছোঁ, যেনে আমাৰ বালিগৰা 1 নং, 2 নং, 3 নং, 4 নং, ৰকলুং, বেজগুৰি আৰু তেনেকৈ আমাৰ চমকং ডাম্বুক আৰু প্ৰায় আংশিকভাৱে প্ৰায় অঞ্চলতে হৈছে বুলি খবৰ পোৱা গৈছে।